নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিখা কাকতি আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। খুব ঘৰুৱাভাৱে আপোনালোকে ঘৰতে বনাই খাব পাৰিব। যিকোনো বস্তু আপুনি তাত দি পেলাই বনাই খাব পাৰিব। খুব সহজ, বেছি সময় নালাগে। আপোনালোকে যিমান পৰিমাণৰ লয় সিমানখিনি সময় লাগিব, কাৰণ বেছিকৈ ল'লেতো বেছি সময় লাগিবই। তো বলক আজি আমাৰ ৰেচিপিটো আপোনালোকে চাই লওক, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, তেতিয়াহ'লে বলক। মই আজি বনাব লৈছোঁ মেগী পকৰা। মই ডাঙৰ চাইজৰ পেকেট লৈছোঁ, মেগী দুটা, আৰু আপোনালোকে 5 টকীয়া পেকেটো ল'ব পাৰে। ইয়াত মই মেগী মছলা 2টা পেকেট দি দিছোঁ আৰু আধা গ্লাছ পানী দিছোঁ। পানীটো কমাই দিব, যদি বেছিকৈ দিয়ে মেগী আমি যিটো খাওঁ তেনেকুৱা নিচিনা হৈ যাব, তেনেকুৱা আমি বনাব নালাগে। এতিয়া আমি 80% সিজাব লাগিব। ইয়াক 80% মই সিজাব লৈছোঁ। এয়া চাওক, মোৰ 2 মিনিটো লগা নাই, 1.5 মিনিটমান লাগিছে। এয়া মোৰ সিজি হৈ গ'ল। এতিয়া আমি ইয়াত আৰু কি বস্তু এড কৰিম সেইটো চাই লওক। আপুনি যিকোনো বস্তু দিব পাৰে। ইয়াত মই ৰঙালাও পাত দিম, ৰঙালাও বা মিঠা লাও। ৰঙালাও পাতটো যিটো কুমলীয়া ৰঙালাও পাত সেইটো মই দিম। ইয়াত মিক্সি জাৰত দি পেলাই মই পিচি লৈছোঁ। ইয়াৰ লগত আদা নহৰু দিব, 4-5 ফুটা আদা 5 ফুটামান মই নহৰু, আৰু লগতে মই আদা দিছোঁ এচুকুট। গোটেইখিনি পিচি ল'ম। ইয়াৰ পিছত মই ইয়াত ডাঙৰ চামুচে 2 চামুচ বেচন লৈছোঁ। তাৰপিছত এয়া মই ডাঙৰ পিঁয়াজ এটা লৈছোঁ। তাৰপিছত তাৰ ওচৰতে আছে এয়া মই চুজি লৈছোঁ, সৰু চামুচে 2 চামুচ, এয়া 2 চামুচ। তাৰপিছত মই যে আদা নহৰুখিনি পিছা নাছিলোঁ একেলগে, সেইটো কাৰণে ইয়াত মই পিহনাত দি লৈছোঁ। খুব সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ। এতিয়া এয়া মই ৰঙালাও পাতটো দিছোঁ। আপোনালোকে যি ভেজিটেবল দিয়ে সৰু সৰুকৈ কুটি ল'ব, মিক্সিত দি ল'ব, ইয়াত দি দিব, কাৰণ সৰু ল'ৰা ছোৱালীয়ে খাব যিহেতুকে ভেজিটেবল দিবই। আৰু এয়া বেচনখিনি দিছোঁ। তাৰপিছত মই পিঁয়াজখিনি দিম, পিঁয়াজখিনি দি দিব ইয়াত। এয়া সৰু ল'ৰা ছোৱালী খাবৰ কাৰণে আপোনালোকে যিকোনো বস্তু দিব পাৰে, সিহঁতে খুব ভাল পায়। আৰু এয়া মই দিছোঁ চুজিখিনি দিয়াৰ পিছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰিম। এয়া মই ৰেড চিলি পাউডাৰ দিছোঁ, কাশ্মীৰী ৰেড চিলি দিছোঁ, আপোনালোকে যিকোনো দিব পাৰে। এয়া মই নিমখ দিছোঁ সোৱাদ অনুসৰি নিমখ দিয়াৰ পিছত আধা গ্লাছ পানী দিম মই। আপোনালোকে 1 কাপ দিব, পৰিমাণটো চাই ল'ব। আপুনি কমকৈ বনালে কম পানী দিব, বেছিকৈ বনালে বেছি দিব। মই ইয়াত ধুনীয়াকৈ মিক্স কৰিম। এতিয়া এয়া মোৰ মিক্স কৰা হৈ গৈছে। এয়া চাওক, হৈ গ'ল মোৰ মিক্স কৰা। এয়া মই তেল গৰম কৰি লৈছোঁ এখন কেৰাহীত। এতিয়া মই চামুচ এখনে ধুনীয়াকৈ ইয়াত দি যাম। আপোনালোকে ডাঙৰ চাইজৰ বনাব বিচাৰিলে ডাঙৰকৈ দিব। এয়া মই দি দিছোঁ। তেলখিনি ধুনীয়াকৈ মই গৰম কৰি লৈছোঁ, যাতে বেছি সময় নালাগে। এয়া যদি আপোনালোকৰ কেৰাহীখন ডাঙৰ হয় তেতিয়াহ'লে বেছিকৈ দিব পাৰে। এয়া মই ওলটাই দিম এতিয়া। এয়া ওলটাই দিছোঁ। ওলটাই দিয়াৰ পাছত হৈ গ'ল, আৰু অলমষ্ট হৈ গৈছে মানে। হোৱাৰ পিছত এতিয়া আমি এখন থালত ৰাখি দিম। টিচু পেপাৰ বা পেপাৰ পাৰি থাল এখনত ৰাখি দিব। বেছি টাইম নালাগে, 2 ছেকেণ্ড বা 3 ছেকেণ্ডত হৈ যায় ধুনীয়াকৈ। এতিয়া আমি পকৰাখিনি হোৱাৰ পিছত এখন চাটনি বনাম। এয়া মই চাটনিৰ কাৰণে লৈছোঁ পদুনা আৰু তেতেলী চাটনি বনাম মই। এয়া কুমলীয়া পদুনাৰ পাত যিটো আগ লৈছোঁ মই। তাৰপিছত সোৱাদ অনুসৰি ল'ম নিমখ। এয়া নিমখ লৈছোঁ সোৱাদ অনুসৰি। তাৰপিছত এয়া মই তেতেলী লৈছোঁ যদিও ইয়াত মোৰ গুটিটো আছে, গুটিটো মই আঁতৰাই ল'ম। গুটি মানে বীজটোৰ কথা কৈছোঁ, মই গুটি বুলি কওঁ। এই গুটিটো মই আঁতৰাই ল'ম, মই দেখাই আছোঁ আপোনালোকক। আৰু জলকীয়া লৈছোঁ, জলকীয়া ল'ব আপোনালোকে কিমান খায়। মই 2টা লৈছোঁ, এয়া 2টা লৈছোঁ। মই এতিয়া এই গোটেইখিনি মিক্সি জাৰত পিচি ল'ম। মই এতিয়া প্ৰথমে পানীটো উলিয়াই ল'ম। অকণ পানী দি পেলাই গুটিটো উলিয়াই লৈছোঁ। এয়া চাওক, মই ধুনীয়াকৈ পানীটো উলিয়াই লৈছোঁ তেতেলী। এতিয়া মই মিক্সি জাৰত দিম। এয়া দিছোঁ। এয়া দি পেলাই মই পিচি ল'ম। এইখিনিতে এটা কথা কওঁ, আপোনালোকৰ যদি তেতেলী নাথাকে তেতিয়াহ'লে আপোনালোকে নেমু দিব পাৰে। নেমু বেছি ৰসাল নেমু হ'লে আপোনালোকে এচিটা দিব,
আৰু যদি কম হয় তেতিয়াহ'লে এফাল দিব, এটা নিদিব। এটা দিলে তিতা তিতা সোৱাদ এটা আহে, নহ'লে টেঙাটো বহুত বেছি হৈ যায়। আৰু লগতে আপোনালোকে এতিয়া আমৰ বতৰ যিহেতুকে আম আমি এতিয়া খাবলৈ পাওঁ, আমৰ যিটো কলি সেইটো দিব পাৰে। আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ পিচি ল'ম। পিচি লোৱাৰ পিছত আপোনালোকে চাই লওক, এয়া চাওক পকৰা ৰেডি হ'ল। আৰু পকৰা ৰেডি হোৱাৰ পিছত ইয়াৰ লগত এয়া চাওক চাটনি খাবলৈ খুব ধুনীয়া হৈছে। এয়া টমেটো চচ, আপোনালোকে ঘৰত নিশ্চয় বনাই খাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে। এয়া চাওক ইমান ধুনীয়া হৈছে খাবলৈ, নিশ্চয় বনাব। আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।